So hey guys, welcome back to my YouTube channel Homi Bloggers. So guys, বহুত দিন হল ভিডিও দিয়া নাই দিনা দিছিলো এটা ৰাইডত যাবৰ কাৰণে যাম বুলি কৈ দিছিলো আপোনালোকে ভাবছিল কিজানি বহুতে ভাবি আছে কিজানি ৰাইডত দি যাম বুলি কৈ এনে কৈছি এটা যে আছে অসমীয়াৰ এটা হেৰি যে আছে ভাবা কথা নহয় কি বাটত আছে কণা বিধি সেম সেই বস্তুটো মোৰ তাতে খাচ্ছি মানে কি হ'ল আমি ৰাইডত যাবৰ কাৰণে বঢ়িয়াকৈ ৰেডি হৈছিলো মোৰ ভাইটি আৰু মই তাৰ পিছত কি হ'ল যে মই মেডিকেল যাওঁ বুলি কৈছিলো যাওঁতে মানে কি আমাৰ জেঠা আকৌ মেডিকেল এডমিট হৈছি নাৰায়ণাত তো মানে কি সেইকাৰণে আমাৰ ৰাইডটো পোষ্টপন কৰি দিব লগা হৈ গ'ল তো যেই নহওক ৰিচেণ্টলি যাই আছোঁ আকৌ হয়তো অহা সপ্তাহত ৰাইড হ'ব পাৰে মানে হ'ব কিজানি আৰু তো তাৰে কাৰণে এতিয়া মানে আজি একদম পূৰা ফুল এক্সাইটেড হৈ আছোঁ এইবাৰ ভালকৈ মটৰ ব্লগ কৰিম আৰু একদম এতিয়া এটা একশ্যন কেমেৰা এটা আনিবৰ কাৰণে যাই আছোঁ ৰঙিয়াত তো তাকে আৰু যাই আছোঁ ৰঙিয়াৰ পৰা অলপমান আগত তো সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ আপডেট এটা দি দিলোঁ একশ্যন কেমেৰাটো দেখাই আছোঁ তাড়াতাড়ি যাই লওঁ বস্তুখিনি লৈ লওঁ তাৰপিছত আৰু ভালকৈ আৰু এইবাৰ মটৰ ব্লগ কৰিম আৰু এইবাৰ টেনশ্যন ল'ব নালাগে এইবাৰ ৰাইড হৈ যাব বহুত দিন ভিডিঅ' দিয়া নাই আপোনালোকৰ খঙে উঠিছে কিজানি মই জানো তো সেইকাৰণে আৰু বেয়া চেয়া নাপাব তো চাই থাকক মই একশ্যন কেমেৰাটো লৈ লওঁ আৰু একশ্যন কেমেৰাটো বেছি দামী নহয় আৰু কম দামী আৰু অইল এক্সৰ পৰা ল'ম সেয়ে আৰু চাইলে গম পাই যাব তো বাই বাই আপোনালোকে অলপ ভিডিঅ' এনজয় কৰক ভাইটি ভিডিঅ' কৰিব তো বাই বাই চাই থাকক দে দেৰি হৈছে One hour later. A few moments later. তো গাইজ এইমাত্ৰ আহি পাইছোঁ কেমেৰাটো লোৱা কিনি দেখাৱা নাই আৰু কেমেৰাটো হ'ল এইটো এটা এয়া একশ্যন কেমেৰা তো আহি গৈছে এইবাৰ পৰা ধামাকা মটৰ ব্লগ আহি হৈ থাকিব আৰু একদম এইটো লগে ল'ম ছেট আপ কৰি ল'ম হেলমেটত তাৰপিছত আৰু একদম ধামাকা ভিডিঅ' আহি থাকিব তো এইটো ভিডিঅ' অলপ চাই লওক আজি আপডেট দিলোঁ বহুত দিনৰ মূৰত তো আহি গৈছে একশ্যন কেমেৰা HD 1080p 1080p পুৰা এইটো ভিডিঅ' ৰেকৰ্ড কৰিব পাৰি আৰু চাই ল'ম ইয়াৰ চিষ্টেমগিলাক নাজানো কি চবখিনি আজি সুধিলি চাব লাগিব চবখিনিতো তো এই আছিল তো ইয়াৰ পিছত আমাৰ ৰাইডগিলাখন আহি আছে তো তেতিয়ালৈ বাই বাই টিলটন টাটা তো ভালে থাকক কুশলে থাকক বাই বাই